নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি আমি যাব ওলাইছোঁ মা মই আৰু পুপু আগত আছে পিছত দেখা মা মই পুপু আমি বজাৰলৈ যাব ওলাইছোঁ চাৰিআলিলৈ সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো কৰোঁ মা হাই কওক আপোনাৰ কথা ক'ব লাগিব মা পৰা ৰঙা কলা পিন্ধি আহিছে সেইটো আৰু ভাবিছোঁ দেৱালীৰ বজাৰো একেলগে অলপ আৰু আজি ধনতেৰছৰ দিনা আমি ওলাইছোঁ আজি ধনতেৰছৰ দিনা মই ভিডিঅ'টো কৰিছোঁ সেইটো কাৰণে পাকঘৰৰ কিবা বস্তু ল'ব লাগে নিয়ম আছে সেইটো কাৰণে পাকঘৰৰ কিবা ল'ম আৰু পুপুৱে কাণ ফুটাইছে নতুনকৈ দেখা সেইটো দেখাই আছোঁ এইটো ফুটাইছে তাৰপিছত সি কাণফুলি বনাব দিছে আজি এতিয়া ল'ব গৈ আছোঁ সেইটো কাৰণে আমি তিনিওটাই ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকক দেখাই থাকিম ক'ত যাওঁ কি কৰোঁ কি বস্তু লওঁ আৰু মায়ে কিবা বস্তু ল'ব কি ল'ব আৰু গোটেইখিনি দেখাই থাকিম আৰু গাড়ী এন্ধাৰ হৈছে এতিয়া কাৰণ আজিকালি সোনকালে এন্ধাৰ এতিয়া 5:30 হৈছে ন বেছি টাইমো হোৱা নাই 5:30 হৈছে কিন্তু এন্ধাৰেই হৈছে মোবাইলত টৰ্চ জ্বলাই পেলাই মানে পাৱাৰটো মেনেজ কৰিছোঁ মাৰ ফোনটোত টৰ্চ জ্বলাই লৈছোঁ এতিয়া ব'লক তেনেহ'লে মোৰ লগতে আপোনালোককো লৈ যাওঁ আৰু কি কৰোঁ কি বজাৰ কৰোঁ আপোনালোককো দেখাওঁ আৰু চাৰিআলিখনো দেখাওঁ পিছতে চাৰিআলিখন এতিয়া মা আৰু মই খোজকাঢ়ি গৈছোঁ কাৰণ ধনতেৰছৰ দিনা বহুত ভিৰ হৈছিলে সেইটো কাৰণে যোনখিনি গৈ পাই পেলাই আমি দোকানলৈ খোজকাঢ়ি গৈছোঁ মানে ধান কাপোৰ ল'বৰ কাৰণে কিবা বস্তু বনাম মায়ে বনাব সেইটো আৰু ময়ো বনাম মায়ে মোক বনাই দিব সেইটো কাৰণে মা আৰু মোৰ কাৰণে ধান কাপোৰ ল'ব গৈছিলোঁ পিছত কি বনাওঁ আপোনালোকক বনোৱা হোৱাৰ পিছত দেখাম যে ধান কাপোৰ কিনি আনি কি বনালোঁ সেয়া আমি চাই আছোঁ কি লাগে আৰু লেচো লৈছোঁ একেলগে লগাবৰ কাৰণে সেইকাৰণে আৰু লৈ পেলাই এতিয়া আহি মানে মই পাৰ্লাৰ যাম থ্ৰেডিং কৰিবলৈ সেইটো কাৰণে পাৰ্লাৰলৈ গৈ আছোঁ এতিয়া পাৰ্লাৰ আহি পালোঁ পাৰ্লাৰত আহি মই থ্ৰেডিঙেই কৰিছোঁ কাৰণ জানে আপোনালোকে মই কৈছোঁ আগতে মই ফেচিয়েল একো কৰিব নোৱাৰোঁ সেইটো কাৰণে মই পাৰ্লাৰত আহিলে থ্ৰেডিং আৰু ৱেক্সিঙে কৰোঁ আৰু সেইদিনা অকল থ্ৰেডিং কৰিছোঁ ৱেক্সিং কৰিব লগা হোৱা নাছিলে সেইটো কাৰণে ৱেক্সিং কৰা নাই সেইদিনা অকল থ্ৰেডিঙে কৰিলোঁ থ্ৰেডিং কৰি মেলি আমি আৰু ডাইৰেক্ট বিশাললৈ গ'লোঁ থ্ৰেডিং কৰা হৈছোঁ বেছি টাইম নাই লগা থ্ৰেডিং কৰোঁতে ডাইৰেক্ট আৰু বিশাললৈ গ'লোঁ কাৰণ আৰু ইফালে মানে বহুত দেৰি হৈ গৈছিলে সেইদিনাখন ইফালে কৰোঁতে আৰু কাৰণ ধান কাপোৰৰ দোকানতে আমাৰ বহুত দেৰি হৈ গৈছিলে সেইটো কাৰণে চাওঁতে মেলোতে আৰু বিশালত সোমাই যিটো কামৰ কাৰণে আহিছোঁ সেইটো কাম কৰিবৰে কাপোৰ চোৱাতে লাগিছে কাৰণ জানে ছোৱালী মানুহ বা মাইকী মানুহৰ কাপোৰ আগতে চকু কাপোৰতহে পৰে সেইটো কাৰণে আমি কাপোৰ চাই আছিলোঁ কাপোৰ চাই পেলাই ল'লোঁ সৰু সুৰা কিবা মা আৰু মই বেছি লোৱা নাই তথাপিও এটা দুটা এনেকৈ ল'লোঁ তাৰপিছত কাপোৰখিনি লৈ পেলাই আমি আৰু বাচনৰ জেগালৈ গৈছোঁ কাৰণ ল'ব লাগে ধনতেৰছৰ দিনা পাকঘৰৰ বস্তুটো নিয়ম যিহেতু সেইটো কাৰণে আমি আৰু চাই বেলেগ একো লোৱা নাই টাৱা আৰু জালনা যে থাকে সেই এখন লৈছোঁ বেলেগ একো লোৱা নাই পাকঘৰৰ কাৰণে কাৰণ তেনেকৈ ল'ব লগা নাছিলে সেইটো কাৰণে অকল সেয়াই ল'লোঁ লৈ মেলি আৰু আমি ঘৰলৈ আহিলোঁ আমি এতিয়া বজাৰ কৰি আহিলোঁ মানে বহুত দেৰি হ'ল এতিয়া 9টা বাজিব হ'ল ন 9টা বাজিল আমি 5:30তে গৈছিলোঁ এতিয়া ঘূৰি আহোঁতে 9টা বাজি আমাৰ সোণাৰীৰ তাত বহুত ৰখিব লগা হ'ল কাৰণ কৈছিলে 7টা বজাত দিম বুলি কাৰণ আৰু দেৰি কৰিব পূৰা হিলি আছে সেইটো কাৰণে আৰু বিশালতো অলপ দেৰি হ'ল আমি কৈছিলোঁ অকল টাৱা ল'বলৈ কিন্তু ল'লোঁ আৰু কিবাকিবি ল'লোঁ সেইটো কাৰণে অকণমান টাইম লাগিলে তো এতিয়া গৈছোঁ গৈ পেলাই আৰু ভিডিঅ' নকৰোঁ কাৰণে ভাবিছোঁ গাড়ীতে ভিডিঅ'টো শেষ কৰি দিওঁ কাৰণ ভাগৰো লাগিব গৈ ভাত চাতো বনাব লাগিব 9টা বাজিলে যিহেতু সেইটো কাৰণে যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'বোৰ কেনেকুৱা লাগিলে আৰু এতিয়ালৈ বাই 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 কৈ দিয়ক বাই গুড নাইট সোণাৰীৰ দোকানত ভিডিঅ' কৰা নহ'লে সেইটো কাৰণে দেখাই দিছোঁ এই দুটা বস্তু আমি তাত কিনিলোঁ কাণফুলিযোৰ আৰু ৰূপৰ কইনছ এটা বাই